নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ নিহাৰ্ছ ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ বিচৰা হৈছে মাড পাম্প কেনেকৈ ছাৰ্ভিচিং কৰা হয়। আপোনালোকক আগৰ ভিডিঅ'টোত মাড পাম্প দেখুওৱা হৈছিলে চাগে। আজি আপোনালোকক এই মাড পাম্পটো কেনেকৈ ছাৰ্ভিচিং কৰা হয় তাকে দেখুওৱা বুলি ভাবিছোঁ। ভিডিঅ'টো চাই ভাল পালে বন্ধুসকল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, মাড পাম্পটো হৈছে এটা চেণ্ট্ৰিফিউগেল পাম্প হয় আৰু এইটো এটা মেচিনেৰী বস্তু। যি হওক মেচিনেৰী বস্তু ছাৰ্ভিচিংটো কৰিব দৰকাৰ হয়েই, ছাৰ্ভিচিং কৰিব লাগিবই। সেইটো কাৰণে ছাৰ্ভিচিঙৰ প্ৰচেছটো আজি এই ভিডিঅ'টো দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। আহক, ভিডিঅ'টো চাই ভাল পালে কমেণ্ট এটা কৰিব, লাইক এটা মাৰি দিব আৰু চেনেলটো বিশেষকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, ভিডিঅ'বোৰ চাই কেনেকৈ পাইছে জনাব আৰু মোক ছাপোৰ্ট কৰে যেন। বন্ধুসকল, এইটোৱে মাড পাম্প। মই মাড পাম্পৰ ওপৰত আছোঁ। এই দেখিবলৈ পাইছে, এই মটৰকেইটাক DC মটৰ বুলি কোৱা হয়। এই বন্ধুবৰ্গই আমাৰ 3 নম্বৰ মাড পাম্পটো ছাৰ্ভিচিং কৰি আছে। আপোনালোকক এই পাম্পটোৰ ছাৰ্ভিচিং গোটেই ফুল ভিডিঅ'টো আপোনালোকক দেখুৱাম মই। আহক, পাম্পটো সন্মুখৰ পৰা কেনেকুৱা আপোনালোকক দেখাই আছোঁ। এইটো কোৱা হয় ছুপাৰ চাৰ্জাৰ। বন্ধুসকল, এইটো সন্মুখৰ পৰা ফুটেজটো ভালকৈ অহা নাই। বন্ধুসকল, এটা চাকচন লাইন। আমাৰ মাড পাম্প 3টা আছে। এইটো হৈছে 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ। বন্ধুসকল, এয়া পাম্প ছাৰ্ভিচিঙৰ কাৰণে এই কেপবোৰ খুলিব লোৱা হৈছে। দেখিছে নহয় কেপবোৰ কেনেকৈ খোলা হয়। এইটো বহুত টাইট বন্ধুসকল, সেইটো কাৰণে মানে খুলি গ'ল বন্ধু। বন্ধুসকল, এনেকৈ খোলা হয়। দেখিছেনে বন্ধুসকল, কিমান কষ্ট। এইটো টাইট হৈছে, এইটো হামাৰ মাৰিব লাগিব চাগে। বন্ধুসকল, এই কেপকেইটাৰ ভিতৰত কি থাকে চাব।
দেখিছেনে বন্ধুসকল? বন্ধুসকল এনেকৈ স্প্ৰিং সোমাই থাকে। বন্ধুসকল ওপৰৰ কেপকেইটা খুলি থকা হৈছে। কেপচিল যোনটো ওলাই আছে এইটো বন্ধুসকল, এই বন্ধুজনে পাম্পৰ ষ্টেনাৰ খুলি আছে, চাকচন ষ্টেনাৰ খুলি আছে। খোলা শেষ হোৱাৰ পাছত আপোনালোকক মই ইয়াৰ ভিতৰতটো কি আছে আপোনালোকক দেখাম বাৰু। বন্ধুসকল এয়া কেপবোৰ খুলি আকৌ ভালবোৰ ঠিকে আছে নাই, চিলবোৰ ঠিকে আছে নাই তাকে চাই মেলি এতিয়া আকৌ কেপবোৰ লগাই দিয়া হ'ব। বন্ধুসকল এইটোৱে ছাৰ্ভিচিং আৰু। বন্ধুসকল আপোনাৰ লাইনাৰটো ক'ত লাগি থাকে আপোনালোকক দেখাম বাৰু। এয়া বন্ধুসকল এই নটবোৰ খুলি হ'ল পাম্পৰ ষ্টেনাৰটোৰ। এতিয়া এই কেপখন খুলিব। চব বন্ধুসকল এই পাম্পৰ ষ্টেনাৰৰ ভিতৰত কি কি বস্তু থাকে, এখন চাকনি, বন্ধুসকল চিল লগাই থকা হৈছে। তাৰপিছত আহিব মাড পাম্প ভাল্ভ, এইডাল স্প্ৰিং, তাৰপিছত লাগিব কেপচিল। এইকেইটা বহুত গধুৰ বন্ধুসকল, মইতো দাঙিবই নোৱাৰোঁ। বন্ধুসকল এইকেইটা কেপ, কেপ বুলি কোৱা হয়। এইকেইটা ওপৰৰ কেপ চিল লগাই হৈ গ'ল। এতিয়া এই তলৰ এইকেইটা লগাব লাগিব। বন্ধুসকল দেখিছে নহয়,
মাড পাম্প ভাল্ভ স্প্ৰিং গৈছে। এইটো কেপ গ'ল, এইটো কমপ্লিট, ইয়াতো কেপ লাগিব এতিয়া, এইটো কমপ্লিট। বন্ধুসকল এনেকৈ পাম্প ছাৰ্ভিচিং কৰা হয়। বন্ধুসকল আপোনালোকক আৰু এটা বস্তু দেখাই দিছোঁ, এইকেইটা বস্তু দেখিছেনে, এইকেইটা কোৱা হয় মাড পাম্প লাইনাৰ। আপোনালোকক বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত আপোনালোকক লাইনাৰ কেনেকৈ চেঞ্জ কৰা হয় আপোনালোকক দেখুৱাম বাৰু। আজি লাইনাৰ চেঞ্জ কৰিবলগীয়া হোৱা নাই, কোনোবা এদিন যদি লাইনাৰ চেঞ্জ কৰিব লগা হয় আপোনালোকক মই নিশ্চয় দেখুৱাম ভিডিঅ'ত। বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ, লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই, জয় হিন্দ।